সময় এতিয়া 5:05 হৈছে আৰু আমি সকলো তিতাবৰৰ পৰা যোৰহাট অভিমুখে যাবলৈ ওলাইছোঁ। আজি আমাৰ অলপ চাইক্লিষ্টৰ সংখ্যা কম হ'ব, তথাপিতো চাওঁচোন লকডাউনৰ পিছত আকৌ এবাৰ অলপ আৰম্ভ কৰোঁ। কেইজনমান চাইক্লিষ্ট তিতাবৰ চাৰিআলিত ৰখি আছে। মই ভাবিছিলোঁ মোৰে লেট হৈছে, কিন্তু মোতকৈও লেট হোৱা মানুহ আছে দুজনমান। এই তাৰে এজন ওলাইছেহি। এয়া আৰু এজন ওলাইছেহি খৰখেদাকে। আমি তিনিজন এতিয়া তিতাবৰ তিনিআলিৰ পৰা চাৰিআলি পাইছোঁহি আৰু আমাৰ ইয়াতে দুজন ৰখি আছে। তিতাবৰ গড়ালিৰ ৰাস্তাইদি এতিয়া আমি যোৰহাটলৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আমি এতিয়া কৰঙা অলমষ্ট পাবহি হৈছে আৰু এয়া চাওক, ক'ভিডৰ টাইমতো ধুনীয়া বজাৰ বহিছে ৰাস্তাৰ কাষে কাষে। বজাৰ বন্ধ যদিও ইয়াত বজাৰ ধুনীয়াকৈ চলি থাকে। তিতাবৰলৈ স্বাগতম, এই গেটখন পাইছোঁ আৰু। আমাৰ চাইক্লিষ্টসকল ৰখিছে নেকি? সকলোৱে অকণমান এটা ৱাটাৰ ব্ৰেক দিলে, নহ'লে আমি এতিয়া শক্তি নাপালেনো পেডেল মাৰি মাৰি কেনেকৈ টানি লৈ যাম চাইকেলখন। গতিকে এটা সৰু ব্ৰেক এটা হ'ল আৰু। এয়া কৰঙাৰ মহৰ্ষি বিদ্যা মন্দিৰ, আমি পাইছোঁহি কৰঙা। তাৰপিছতে আমাৰ চিনামৰাৰ পাছতে আৰু টুকুলাই হৈ মানে যোৰহাট, গড়ালি হৈ যোৰহাট। অকল পেডেল মাৰি থাকিলে নহ'ব নহয়, এতিয়া আমাৰ ফটো মেইন। এই টুকুলাই পাইছোঁ, অলপ ফটো চটো মাৰি লওঁ ৰ'ব, তাৰপিছতহে আৰু অলপ আৰম্ভ কৰিম। সব ঠিকেই আছিল, খালি এটা ৰ'দটো ওলাই গ'ল নহয়। ৰ'দ ওলালেই আৰু টেনশ্যন আমাৰ ষ্টাৰ্ট হৈ যায়।
ফাইনেলি যোৰহাট টাউনত আমি লাহেকৈ এণ্ট্ৰি কৰিছোঁ আৰু এই ৰোডখনত তথাপিও পাইছোঁহি ভাল লাগিছে আৰু মনটো। চন্দ্ৰম দা আমি যোৰহাট পালোহিহে, তেখেতৰ পুৰি খাওঁ, লুচি খাওঁ, এইখন ভাল, এনেকুৱা ধৰণৰ কথা তেওঁ আৰম্ভ হৈ গ'ল। এতিয়া তেওঁ সন্তোষ কৰিছে, তেওঁ এতিয়া ইগত লৈছে, তেওঁ মানে এতিয়া ইজ্জতত লৈ ল'লে কথাটো, তেখেতে নেখাওঁ বুলি কৈছে আমাক। দেখা যাওকচোন তেওঁ খায় নে নেখায়, তেওঁৰ মুখৰ কিমান ভেলু আছে দেখা যাব। প্ৰিন্স অফ ৱেলছ যোৰহাট পেণ্টালুন্সৰ ফ্ৰণ্টতে ফটো এখন মাৰিলোঁ। এতিয়া আমি যাওঁ আৰু আগবাঢ়ি। এতিয়া আমি আছোঁ যোৰহাট গড়ালিত আৰু আমি ভাবিছোঁ ইয়াতে চাহ একাপ আমি খাওঁ, যিহেতু ৰাতিপুৱা একো খাই অহা নাই। চন্দ্ৰম দাই এতিয়া খোৱা যোগাৰ আমাক দিছে, ইয়াতে ক'ৰবাত চলি বাতৰি ভাল পায় বুলি কৈছে। তেখেতে খোৱা বস্তু বুলি ক'লে নজনা জেগা নাই, চন্দ্ৰম দাই সেইটো কাৰণে এটা মানে বিশেষ নাম আছে। ইয়াতে আমি অকণমান চাহ খাওঁ বুলি ভাবিছোঁ। ৰাতিপুৱা চন্দ্ৰম দাৰ পাৰ্টি, লাভলীনা জিকা আজিৰ আমাৰ চাহৰ পাৰ্টিটো আমাৰ চন্দ্ৰম দত্তই দিছে, লাভলীনা জিকাৰ পাৰ্টি। কিবা ক'ব নেকি সৰু পথাৰ? চাহ, গজা আৰু বন খাই এতিয়া আমি আকৌ জাৰ্ণি আৰম্ভ কৰিছোঁ টাউনেদি হৈ। কেইজনমানে লেমন টি খালে, কেইজনমানে গাখীৰ দিয়া চাহ খালে। ৰাতিপুৱাৰ কথাটো চবৰে চিলেকশ্যন বেলেগ বেলেগ। এতিয়া আহক আমি গৈ থাকোঁ অলপ। যোৰহাট এটি ৰোডত আমি পেডেল মাৰি আছোঁ আৰু। আমি পালোহি এতিয়া বৰুৱা চাৰিআলি। ইয়াৰ পৰা আমি এতিয়া লেফ্ট টাৰ্ণ ল'ম। এইফালে আমি JB কলেজৰ সন্মুখেদি হৈ মেডিকেল কলেজৰ ৰাস্তাইদি হৈ আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হৈ ওলাই দিম। JB কলেজৰ গেটতে দুখনমান ফটো উঠা হ'ল আৰু এতিয়া আমি গৈ থাকোঁ লাহে লাহে। আমি পাই গ'লোহি যোৰহাট মেডিকেল কলেজৰ গেট। এতিয়া এইফালেদি জেলুৰদি হৈ আৰু আমি গৈ থাকোঁ আগবাঢ়ি। আহক। বহুত দিনৰ মূৰত লকডাউন কাৰণে বহুত দিন চাইকেল চলাবলৈ পৰা নাছিলোঁ, আজি বহুত দিনৰ মূৰত মজা লাগিছে, বঢ়িয়া। সদায় হেৰিম থাকে যোৰহাট, আজি অহা হ'ল আৰু চবৰে ভালেই লাগিছে আৰু নহসকলে চাগে পস্তাই আছে দেই।
আকৌ অলপ সৰু ব্ৰেক এটা লৈ লওঁ, লগতে দুখনমান ফটো মাৰি লওঁ, নে কি কয়? এতিয়া আমি নহ'লে ঢেকীয়াজুলিৰ পৰা তেতিয়াহ'লে আৰু গানটো শুনাই ইউটিউবত গোটেই ডিপেণ্ড কৰা গানটো মায়ে শুনি গাই পাৰে ঘূৰি আহি একদম যাবনে কথা যাম পাতিব? যাম আমাৰ পাবহি হৈছে আৰু, কিন্তু লগতে দেখিছেনে ৰ'দটো কেনেকুৱা ওলাইছে। পিছে আমি 2 কিলোমিটাৰমানত পাই যাম আৰু। ভাগৰি জুগৰি নোৱালি ঢলি পাইছোঁহি এতিয়া অকণমান, আৰু চবৰে অলপ গৰম উঠিছে এতিয়া, ৰ'দটো ওলাই গ'ল যিহেতু। চ' আজিলৈ ইমানেই আছিলে। এতিয়া আমি নোৱালি ঢলি পালোহি আৰু 1 কিলোমিটাৰ পিছত তিতাবৰ পামহি। চ' আজিলৈ বাই বাই, বাই বাই দি দিয়ক, বাই বাই আৰু আজি ভিডিঅ' ইমানে। নেক্সট আমি ৰাইডত আকৌ এটা নতুন ব্লগ আপোনালোকক দেখুৱাম। বাই বাই, বাই বাই।